हेलो एवरीवन, आज आपनलोকৰ সন্মুখত আৰু এটা ৰেচিপি লৈ আহিছোঁ। এয়া দেখিছে একদম তাজা তাজা ডাঠা শাক, বিৰাটেই মানে একদম ফ্ৰেছ আছিল ডাঠাকেইডাল। আৰু লগতে মই তুৰি মাছৰ লগত আজি ডাঠাই দি চৰচৰি বনাম। এইখিনি তুৰি মাছ, এয়া ডাঠাখিনি দেখিছে সৰু সৰুকৈ এনেদৰে কাটি লৈছোঁ। আপোনালোকেও এনেদৰে ছজনা যেনেকৈ গুচাই তেনেকৈ গুচাই ল'লে হ'ল। আৰু লগতে আলু দিলোঁ আৰু ইয়াতে মিক্সিং জাৰটোত অকণমান সৰিয়হ, আদা, নহৰু, কেইটামান ধনিয়াৰ পাত আৰু জলকীয়া সেইখিনি দিলোঁ আৰু মাছখিনি নিমখ হালধি সানি ফ্ৰাই কৰি লৈছোঁ। এয়া দেখিছে অলপমান ফ্ৰাই কৰিছোঁ, বহুত বেছি কৰা নাই। এতিয়া সিখন কেৰাহীতে তেল অকণমান দি কেনে এটা সৰু চাইজৰ পিঁয়াজ এনেদৰে দীঘলীয়াকৈ কাটি লৈছিলোঁ। মই পিঁয়াজটো দি দিছোঁ। এতিয়া পিঁয়াজটো অকণমান ৰঙচুৱা পৰাকৈ ভাজিম। এতিয়া লগতে সেই ডাঠাখিনি আৰু আলু যিখিনি মই কাটিছিলোঁ সেইখিনি দি দিছোঁ। দি কেনে ধুনীয়াকৈ লৰাই দিম। লৰাই দি এইখিনি প্ৰায় 1 মিনিটমান সময় অকণমান ভাজি ল'ম আৰু মানে পিঁয়াজ আৰু তেলৰ সৈতে ধুনীয়াকৈ 1 মিনিটমান সময় ভাজি ল'লোঁ। ইয়াতে এতিয়া অকণমান হালধি দিছোঁ, হালধিৰ গুড়ি। তাৰপিছত লগতে দিম এতিয়া নিমখ। সোৱাদ অনুসৰি আপোনালোকে যিমান নিমখটো ভাল পায় সেই হিচাপত দিব। তাৰপিছত এতিয়া যিখিনি আদা, নহৰু, সৰিয়হৰ পেষ্ট আছিল সেই গোটেইখিনি পেষ্ট কৰি ল'লোঁ। সেই পেষ্টখিনি একেলগে দি দিছোঁ। দেখিছে পেষ্টখিনি দি দিছোঁ। দি কেনে এতিয়া ইয়াতে অকণমান চব্জি মছলা দিম। সৰিয়হৰ লগত অকণমান জাষ্ট মানে আপোনালোকে হয়তো জিৰাৰ গুড়ি বা জালুকৰ গুড়ি বা ধনিয়াৰ গুড়ি অকণমান পেলাই দিব পাৰে। মই কেটছৰ চব্জি মছলাটো ভাল পাওঁ, সেইটো অকণমান দি দিছোঁ। আৰু লগতে এয়া এটা বিলাহী কাটি লৈছিলোঁ দীঘলীয়াকৈ, সেই বিলাহীটো দি দিছোঁ। বিলাহীটো দিলে খাবলৈ চৰচৰিখন খুবেই ধুনীয়া হয় আৰু টেষ্টি হয়। সেয়া দি কেনে এতিয়া ধুনীয়াকৈ লৰাই দিম। মানে চব্জিখন সৰিয়হৰ সৈতে মছলাখিনিৰ সৈতে ধুনীয়াকৈ লৰাই দিম। দেখিছে। তাৰপিছত এতিয়া লগতে গাইজ মই ভালকৈ দেখুওৱা নহ'ল, অকণমান জাষ্ট মেজিক মছলা অকণমান দিছিলোঁ। আৰু লগতে সৰিয়হটো কয় যে খালে অকণমান হেৰি লাগে, সেইকাৰণে অকণমান জাষ্ট মানে মছলাখিনি যাতে বেলেঞ্চ হৈ যায় তাৰ কাৰণে চেনি অকণমান দি দিছোঁ। এয়া দি কেনে এইখিনি মই প্ৰায় 2 মিনিটমান সময় ভাজি ল'লোঁ। ভাজি লৈ দেখিছে এইখিনি প্ৰায় 2 মিনিটমান সময় মই ভাজি ল'লোঁ। এতিয়া ইয়াতে ভাজি ৰখা মাছখিনি দি দিম। মাছখিনি বহুত বেছি নাভাজিলেও হ'ব, যিহেতুকে এইখিনি তুৰা মাছ হয়। আপোনালোকে বা কি বুলি কয় নাজানো, কিন্তু আমাৰ ফালে আমি তুৰা মাছ বুলি কওঁ। এইখিনি দি দিছোঁ। তাতে কণী আছিল মাছখিনি, এতিয়া মাছত অলপ কণী হৈছেই নহয় জানো। দি কেনে এতিয়া ধুনীয়াকৈ লৰাই দিম মাছখিনিৰ সৈতে। মাছখিনিতো যাতে অলপমান মানে হেৰি মছলাখিনি ধুনীয়াকৈ লাগি যায়, সেই তেনেকৈ লৰাই দি প্ৰায় 1 মিনিটমান বনাই লৈ মই গৰম পানী ঢালিছোঁ। আপোনালোকে সদায় গৰম পানীয়ে দিব। এয়া গৰম পানী প্ৰায় মই 1 গিলাচমান ডাঙৰ গিলাচ এটাই দি দিছোঁ, যিহেতুকে মাছখিনি সিজিব লাগিব। সেইকাৰণে 1 গিলাচমান গৰম পানী দি দিছোঁ। দি কেনে 5 মিনিটমান সময় বনাই লোৱাৰ পিছত এয়া দেখিছে মোৰ ডাঠাৰ চব্জিখন হৈয়ে গৈছে। এইখিনি মই অকণমান জাষ্ট গ্ৰেভি সানি খাবৰ কাৰণে ৰাখি থৈছোঁ। সেইখিনি অকণমান ৰাখি থৈ দিলে তেতিয়া খাবলৈ ভাল হয় আৰু পিছত অকণমান আৰু শুকাই যায় তাৰমানে। সেইকাৰণে এইখিনি গ্ৰেভিতে ৰাখি কেনে এয়া মোৰ যিখন ডাঠা আৰু মাছেদি বনাইছিলোঁ চৰচৰি, সেইখন ৰেডি হৈ গ'ল। আপোনালোকে এনেদৰে এবাৰ বনাই খাই চাব। এতিয়া ফাৰ্মিনক মই ভাত খুৱাবলৈ লৈ লৈছোঁ। এয়া দেখিছে মই আজি লাওৰ আৰু কঁঠালৰ গুটিৰ খাৰ বনাইছিলোঁ, ডাঠাৰ চৰচৰি বনাইছোঁ আৰু তিতা কেৰেলা ভাজি। তাক খাই চাব দিছোঁ কেনেকুৱা হৈছে। কেনেকুৱা সি হৈছে? খাই কেনে ৰিভিউটো দিব।